হয় আজি ৰাভা দিৱস আমাৰ সকলৰ কাৰণে গুৰুত্বপূৰ্ণ দিন আজি এই পবিত্ৰ দিনটোত আজি ভেৰগাঁৱত আমাৰ উদ্যমান মানে যুৱকসকলে মিলি ফালে ইয়াত এটা প্ৰতিমূৰ্তি আজি ইয়াত স্থাপন কৰিলে আৰু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি সেইটো মুকলি কৰি দিলে এইটো এজন মানে কি কয় আমাৰ সংস্কৃতিৰ গুৰু কলা গুৰু তেওঁৰ প্ৰতিমূৰ্তি আমাৰ একদমবাৰে সংস্কৃতিৰে আজিৰ দিনৰ বিশেষ ব্যক্তি আমাৰ জুবিন গাৰ্গে এইটো উদ্বোধন কৰাটো অত্যন্ত মানে মই ভাবোঁ অৰ্থপূৰ্ণ হৈছে আৰু ভেৰগাঁৱৰ নিচিনা ঠাইত তেওঁ আজি দিনটোত আহি ৰাইজৰ লগত লগ দিলে আৰু ইয়াৰ যিটো সভাগৃহ আজি এইটো সম্পূৰ্ণ হৈ ফালে আজি আমি সেইটো উদ্বোধন কৰিব পাৰিলোঁ গতিকে এটা বিশেষ দিনটোত বিশেষ মানে মহান পুৰুষৰ আজিৰ এই তিথিত আমি সেইবোৰ কাম ভেৰগাঁৱত কৰিব পৰাটো অত্যন্ত গৌৰৱজনক কথা কোনটোত সভাগৃহ আমাৰ 1.5 কোটি টকা আৰু ষ্টেজতো 2-2.5 লাখ টকা হ'ব মানে খুঁটি নাটি কি আছে মই নাজানো সেইটো মুঠতে এতিয়া এইটো ব্যৱহাৰযোগ্য